মা হ'ল এনে এজন ব্যক্তি যিয়ে নিজে নাখাই নিজৰ সন্তানক খুৱায় আৰু সচৰাচৰ নিজৰ ভোক পূৰণ কৰে। শিশুটিৰ হাঁহিমুখীয়া মুখখন দেখি তাৰ হৃদয়খন সুখেৰে ভৰি পৰে। মাতৃসকলক আমাৰ সন্তানৰ বাবে নিজৰ জীৱনৰ সুখ আৰু শান্তি ত্যাগ কৰে। কেৱল সন্তান কেনে হ'ব সেই চিন্তাত দিন পাৰ কৰে। মাকৰ সেই সোণালী লাখুটিডাল আছে যে চকুৰ পলকতে টোপনি আনে আৰু চকুৰ ওপৰত সপোনৰ চাদৰ মেলি দিয়ে আৰু দীঘলীয়া সময়ৰ নিশ্চিন্তা। মাতো মাৰ লগত কথা পাতি থাকিলেই আমাক এনে এক শান্তি পোৱা যায় যিয়ে দিনটোৰ সকলো ভাগৰ ধুই পেলায়। আমাক এক অদ্ভুত সুস্থতাৰ অনুভৱেৰে ভৰাই তোলে। আমি সকলোৱে জীৱনত মাতৃহীন, গতিকে মাতৃৰ প্ৰতি উৎসৰ্গিত কিছুমান গীত, কিছুমান সাহিত্যৰ, কিছুমান কবিতা আৰু উক্তি। মা এই এটা শব্দই আমাৰ জীৱনত জীৱনৰ সমান। মা আমাৰ জীৱনত এনে এক স্থান যিটো আমি স্পষ্টকৈ বুজাব নোৱাৰোঁ। মা আমাৰ গছ য'ত আমি জীৱনৰ কঠোৰ ৰ'দত বাটত কিছু জিৰণি পাওঁ। মা হ'ল আমাৰ ঘৰৰ সেইজনী য'ত আমি সকলোৱে বেয়া হ'লে বহি উশাহ নলওঁ। আমাৰ জীৱনত আমাৰ মায়ে একমাত্ৰ ব্যক্তি যিয়ে ভিতৰৰ পৰা বুজি পায়। মাতৃয়ে আমাক একো ক'ব নালাগে, কেৱল আমাৰ মুখলৈ চাই তেওঁলোকে আমাৰ মনৰ অৱস্থা বুজি পায় আৰু সঠিক সময়ত সঠিক সমাধান হাতলৈ আহে। আমাৰ জীৱনৰ কথা আমাৰ মাতৃয়ে নাজানে বা তাৰ সঠিক সমাধান দিব পাৰে বুলি কোনো অনুভৱ নহয়। এদিনীয়া পৃথিৱী এগৰাকী ছোৱালীয়ে গৰ্ভত থকা সন্তানক 9 মাহ লালন পালন কৰে আৰু এদিন এটা এনে এগৰাকী মাতৃ হৈ পৰে যাৰ চিন্তা আৰু মৰম আৰু পৃথিৱীৰ বাকীবোৰৰ প্ৰতি একে। জীৱনত মাতৃৰ মৰমত থকা ব্যক্তিয়ে সেই প্ৰেমৰ বলত সমগ্ৰ পৃথিৱী জয় কৰিব পাৰে। জীৱনৰ কোনো পৰিস্থিতি নাই, আমাৰ জীৱনৰ কোনো সুবিধা নাই যিটো আমাৰ মায়ে ঠিক কৰিব নোৱাৰে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুৰ মাজত শ্বেয়াৰ কৰিব।